নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিজু অসম। এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এই যে ট্ৰেইনৰ দলংখন দেখিছে, সেইখনে হ'ল পাম্বাম সেতু। ৰামেশ্বৰৰ পৰা পামদ্বীপলৈ সংযোগী পৃথিৱীৰ ভিতৰতে আশ্চৰ্যকৰ এখন জাহাজ পাৰ হোৱাৰ বাবে কেন্দ্ৰ মুকলি কৰিব পৰা একমাত্ৰ দলং। 1914 চনত ব্ৰিটিছসকলে নিৰ্মাণ কৰা দলংখন এতিয়াও বহু শক্তিশালী আৰু বিস্ময়কৰ হৈ আছে। তেতিয়াৰ দিনতে 6774 ফুট দৈৰ্ঘ্যৰ দলংখনত অভিযান্ত্ৰিক টেকন'লজি ইমানেই উচ্চ মানদণ্ডৰ আছিল যে আজি পৰ্যন্ত মানুহক আকৰ্ষিত কৰি আহিছে। এই দলংখনে পামদাম দ্বীপৰ সৈতে ৰামেশ্বৰমক ভাৰতৰ মূল ভূমিলৈ সংযোগ কৰাইছিল। 2010 চনৰ আগলৈকে পৃথিৱীৰ ভিতৰতে দৈৰ্ঘ্য ট্ৰেইনৰ সেতু হিচাপে পৰিগণিত হোৱা সেতুখন ব্ৰিটিছে শ্ৰীলংকাৰ সৈতে বাণিজ্য তৈয়াৰ কৰিবৰ বাবে নিৰ্মাণ কৰিছিল। চাহ আৰু অন্যান্য সামগ্ৰী ভাৰতলৈ আনিছিল আৰু পুনৰ ব্ৰিটেইনলৈ ৰপ্তানি কৰিছিল। সেই সময়ত শ্ৰীলংকা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চাহ উৎপাদক দেশ আছিল আৰু সকলো চাহ সম্প্ৰতি ব্ৰিটিছ কোম্পানীৰ মালিকৰ অধীন আছিল। বন্ধু বান্ধৱীসকল, এই পাম্বাম সেতুৰ বিষয়ে ক'বলৈ গ'লে আৰু বহুত আছে। বুৰঞ্জীত তথ্য বিচাৰিলে বহুতো পোৱা যায় আৰু বহু তথ্যৰ পৰা আহৰণ কৰা কেইষাৰিমান বাক্য আপোনালোকৰ আগলৈ উপস্থাপন কৰি পঠিয়ালোঁ। অবাঞ্ছিত ভুলৰ বাবে ক্ষমা কৰি দিয়াৰ লগতে আপোনালোকৰ উৎসাহপূৰ্ণ মতামত জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক কৰাৰ লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বন্ধু বান্ধৱীসকল, আজিলৈ আহোঁ। জয় আই অসম।